Hi, welcome to our production. Hi, প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনে খবৰ? মই আপোনালৈ এটা নতুন চেনেললৈ স্বাগতম জনাইছো সকলোকে। আমি আজি এটা সুন্দৰ বিষয় এটা লৈ কথা পাতিব যাই আছো। মই অসমৰ যেটো অহা DSS ৰ এক্সাম আছে তাৰ কাৰণে 5টা কোৱেশ্চন আপোনালোকলৈ লৈ আহিছো, অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন। আশা কৰো সকলোৱে ভাল পাব আৰু কোৱেশ্চনটো চাব। আৰু মই এইকাৰণে ডাইৰেক্ট ফেস কভাৰতে আহিলো যাতে সকলোৱে বুজি পায় কথাখিনি। সুন্দৰ কোৱেশ্চন আপোনালোকে এৰি নাযাব। এতিয়ালে বলক আমি আৰম্ভ কৰো ভিডিঅ'টি। ভিডিঅ'ৰ আমাৰ প্ৰথম কোৱেশ্চন আছিলে কিমান চনত ভাৰতৰ হোমিওথেৰাপি আৰম্ভ হৈছিল? হোমিওথেৰাপি চিকিৎসা। মই কথাখিনি একেবাৰে ঘৰুৱা হিচাপত বা নিজৰ হিচাপত আলোচনা কৰিম যাতে সকলোৰে মনত ৰখাৰ কাৰণে সুবিধা হয়। যে প্ৰথম কোৱেশ্চনটো আছিলে কিমান চনত ভাৰতৰ হোমিওথেৰাপি চিকিৎসা আৰম্ভ হৈছিল? জানে যদি কোনোবাই নিশ্চয় কমেন্টত জনাব, তথাপিও মই এনসাৰটি কৈ দিছো যে 1964 চনৰ 15 আগষ্ট তাৰিখে আমাৰ হোমিওথেৰাপি আৰম্ভ হৈছিল প্ৰথম। 2 নম্বৰ আহিল অসমৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসালয় কোন ঠাইত অৱস্থিত? যে অসমৰ আয়ুৰ্বেদিক যেটো আমাৰ এটা আয়ুৰ্বেদিক চিকিৎসাৰ বিশাল এটা জগত আছে, সেই আয়ুৰ্বেদিক চিকিৎসা আমাৰ অসমৰ কোন ঠাইত প্ৰথম স্থাপন কৰা হৈছিল? আৰু আপোনালোকে সবে জানেই হেতু হল আমাৰ জালুকবাৰীৰ যিখন আয়ুৰ্বেদিক মহাবিদ্যালয় আছে সেইখন আমাৰ অসমৰ প্ৰথম আয়ুৰ্বেদিক চিকিৎসালয়। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো হল, মই এইখিনি কোৱেশ্চন গোটেই স্বাস্থ্য বিভাগৰ লগত জড়িত কোৱেশ্চনে আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছো আজি। অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? অসম চিকিৎসা মহাবিদ্যালয় যিখন ডিব্ৰুগড়ত অৱস্থিত সকলোৱে জানে। উত্তৰ হ'ব 1900 চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। তাৰ পিছত নেক্সট আহিলে যে অসম চিকিৎসা মহাবিদ্যালয় আমাৰ অসমত কোনে স্থাপন কৰিছিল, কেনেকৈ স্থাপন কৰিছিল, বাকি ডিটেইলছখিনি মই আগৰ আপোনালোকক পিছৰ ভিডিঅ'বিলাকত জনাই যাম। আজি আমি যিখিনি মেইন টপিক তাৰ বিষয়ত মই আলোচনা কৰিম বুলি ভাবিছো। নেক্সট 4 নম্বৰ কোৱেশ্চনটো হল যে অসমৰ মুঠ চৰকাৰী চিকিৎসালয় 2019 পৰা 20ৰ ভিতৰত কিমানখন আছিল? অসমৰ মুঠ চৰকাৰী চিকিৎসালয় মহাবিদ্যালয় বুলি নকয়, এটো চিকিৎসালয় চৰকাৰী আৰু হেতু 2019 পৰা 20ৰ ভিতৰলৈকে উত্তৰ হ'ব 28খন। গতিকে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰো। মই মোৰ আগতে এটা ইউটিউব চেনেল আছিলে, মাজতে কিবা এটা বিসংগতিৰ কাৰণে ইউটিউব চেনেলটো আপোনালোকক কোনোবাই হয়তো জানে, চিনিও পাইছে। গতিকে এইটো চেনেল আজি নতুনকৈ আৰম্ভ কৰিছো, আপোনালোকে চাব। আগন্তুক দিনত আমি ভাল কথা আলোচনা কৰিম, শিক্ষা জগতৰ লগত জড়িত ভাল কিছুমান বিষয় লৈ কেনে আহিম। ময়ো শিকিম, আপোনালোকেও শিকক আৰু আগলৈ এনেকৈ আগবাঢ়ি যাম বুলি আশা ৰাখি সকলোকে মৰম চেনেহ মোৰ ফালৰ পৰা যাচিছো। ধন্যবাদ। থেংক ইউ।